নমস্কাৰ বন্ধুসকল ওয়েলকাম টু আসাম জবস নিউজ ইউটিউব চ্যানেল সো আমাৰ ইউটিউব চ্যানেলত আপোনালোকক স্বাগতম জনাইছো সো ফ্ৰেন্ডস এইটো ভিডিঅ'ত আমি আপোনালোকক আসাম ফৰেষ্ট ডিপাৰ্টমেন্ট ৰিক্ৰুটমেন্ট যিখন ওলাইছে তাতে আপোনাৰ কিমানখিনি ৰানিং লাগিব লং জাম্প কিমান লাগিব আৰু ইয়াৰ লগতে জড়িত থকা সকলো ধৰণৰ প্ৰশ্নবোৰৰ উত্তৰ এইটো ভিডিঅ'ত আপোনালোকে পাব ঠিক আছে সো ভিডিঅ'খন সম্পূৰ্ণ চাব So friends yate race orthat running apunar distance apunar 3200 meters ঠিক আছে 3200 meters আপোনালোকে দৌৰিব লাগিব আপোনাক সময় দিয়া হ'ব 14 মিনিট ঠিক আছে আৰু ইয়াতে লৰা সকলৰ বাবে এইখিনি হয় সো ইয়াতে ছোৱালী মানুহৰ বাবে ফিমেলৰ বাবে ইয়াতে ডিসটেন্স তো হ'ব আধা তো গতিকে 1600 মিটাৰ আপোনালোক ছোৱালী সকলে দৌৰিব লাগিব আৰু তেওঁলোকক সময় দিয়া হ'ব 8 মিনিট সো 8 মিনিটত 1600 মিটাৰ ৰানিং কৰিব লাগিব কিন্তু ফ্ৰেন্ডস এইটো অলপ চাব কিয়নো এইটো এটা মন কৰিব লগা কথা যে ইয়াতে আপুনি যদি 10 মিনিটত ৰেসখন কমপ্লিট কৰে তেনেহলে আপুনি 20 মাৰ্কস পাব কিন্তু আপোনাৰ যদি 10 মিনিটৰ বেছি লাগে আপোনাৰ 10 মিনিটৰ জিমান বেছি লাগিব 30 সেকেন্ড কে বেছি হলে আপোনাৰ 0.08 মাৰ্ক কম হৈ যাব ঠিক আছে সো আপোনাৰ যদি 10 মিনিট 30 সেকেন্ড লাগে তেনেহলে অলৰেডি 20 মাৰ্কৰ পৰা ইখিনি মাৰ্ক আপোনাৰ মাইনাস হ'ব আৰু যেই কেইবাৰ আপোনাৰ 30 সেকেন্ড কে বেছি লাগিব এই কে ইমান বাৰ আপোনাৰ 0.08 মাৰ্ক কম হৈ যাব সো ইয়াতে আপুনি চাব পাৰিব যদি আপোনাৰ ইমান সেকেন্ড বেছি হয় তেনেহলে আপোনাৰ 10 মাৰ্কস ৰাখ পাব ঠিক আছে সো ইয়াতে আপোনালোকে ট্রাই কৰিব যাতে আপোনালোকে 10 মিনিটছত ৰেসখন কমপ্লিট কৰি দিয়ে অৰ্থাৎ দৌৰখন কমপ্লিট কৰে সো তেনেহলে আপোনালোকে টোটাল মাৰ্কটো পাব সো फ्रेंड्स इखिनि हल आमार रेस सो फ्रेंड्स येते लॉन्ग जम्प आपनार 335 सेंटीमीटर आपनालोके लॉन्ग जम्प दिबो लागिबो जत आपनार तिनिटा चान्स दिया हबो ठीक আছে তিনিবাৰ आपनार तिनिटा चान्सत इमानखिनि आपनार डिस्टेंस लॉन्ग जम्प दिबो लागिबो আৰু ছোৱালী সকলৰ বাবে ইয়াতে 244 सेंटीमीटर হয় আৰু তেওঁলোকক তিনিবাৰে চান্স দিয়া হ'ব So friends ইয়াতে কথাটো হল এতিয়া ওয়াকিং লাগিবনে নাই আপুনি খোজ কাঢ়িব লাগিবনে নাই আসাম ফৰেষ্ট ৰিক্ৰুটমেন্টত সো फ्रेंड्स ইয়াতে খোজ কাঢ়িব লাগিব আপুনি যদি ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্টত এবোৰ আৰু ৰিটেন টেষ্টত পাস কৰি আহে অৰ্থাৎ ফিজিক্যাল আৰু ৰিটেন দুটাতে পাস কৰে তাৰ পিছত আপোনাৰ ওয়াকিং টেষ্ট লোৱা হ'ব ঠিক আছে আৰু ওয়াকিং টেষ্ট আপোনাৰ 26 কিলোমিটাৰ ঠিক আছে 26 কিলোমিটাৰ লৰা সকলৰ বাবে ওয়াক কৰিব লাগিব যত আপোনাৰ 4 ঘণ্টা সময় দিয়া হ'ব সো 4 ঘণ্টাত 26 কিলোমিটাৰ আপোনালোকে ওয়াক কৰিব লাগিব আৰু ছোৱালী সকলৰ বাবে 16 কিলোমিটাৰ 4 ঘণ্টাত কমপ্লিট কৰিব লাগিব সো সময়টো দো জেন্ডাৰৰ বাবে আপোনাৰ সেম আছে কিন্তু আপোনাৰ ডিসটেন্সটো বেলেগ সো ইয়াতে ইখিনি আপোনাৰ হ'ব ওয়াকিং সো ইখিনি আপোনাৰ তেতিয়াহে দিব পাৰিব যেতিয়া আপোনালোকে আপোনাৰ ফিজিক্যাল আৰু ৰিটেনটো পাস কৰি আহে ঠিক আছে আৰু এইটো ওয়াকিংৰ বাবে আপোনালোকৰ কোনো ধৰণৰ মাৰ্কস নিদিয়ে কিন্তু এইটো কোৱালিফাইং ৰাউন্ড হ'ব ইয়াতে যদি ফেল কৰে আপোনালোকে তেনেহলে তাতে আপুনি ফেল আগলৈ আপোনালোকে যাব নোৱাৰে ঠিক আছে সো আশা কৰিছো फ्रेंड्स ভিডিওটো আপোনালোকৰ যিখিনি ডাউট আছে লিখিনি ক্লিয়াৰ কৰি দিব সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও প্লিজ সাবস্ক্রাইব টু আওয়ার চ্যানেল থ্যাংক ইউ